প্ৰিয় বন্ধু-বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ অসম চৰকাৰে ছোৱালীসকলৰ বাবে লৈ আনিছে এখন নতুন আঁচনি। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰৰ এক অনুষ্ঠানত এই কথা ঘোষণা কৰে। এই আঁচনিৰ জৰিয়তে ছাত্ৰীসকলক কলেজত নামভৰ্তি কৰিবৰ বাবে সহায় কৰিব ৰাজ্য চৰকাৰখনে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা এই আঁচনিখনৰ নাম হৈছে নিযুত মইনা আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই নিযুত মইনা আঁচনিৰ জৰিয়তে এতিয়াৰ পৰা মেট্ৰিক পাছ কৰা ছাত্ৰীসকলক কলেজৰ নামভৰ্তি বিনামূলীয়া হ'ব। লগতে মেট্ৰিক পাছ কৰি কলেজত নামভৰ্তি কৰা ছোৱালীসকলক পঢ়া খৰচৰ বাবদ 10,000 টকাকৈ দিব ৰাজ্য চৰকাৰে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেৱল মেট্ৰিক পাছ কৰা ছাত্ৰীকে এই সুবিধা নহয়, স্নাতকত নামভৰ্তি কৰা ছাত্ৰীসকলকো ৰাজ্য চৰকাৰে দিব এই খৰচ। এইসকল ছাত্ৰীক চৰকাৰে প্ৰদান কৰিব 12,500 টকাকৈ। এই আঁচনিৰ জৰিয়তে 10 লাখ ছোৱালীক 3 বছৰৰ ভিতৰত কলেজলৈ নিয়াৰ লক্ষ্য লৈছে চৰকাৰে। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া মেধাৱী আৰু শিক্ষিত যুৱক-যুৱতীয়ে চাকৰিৰ কাৰণে চিন্তা কৰিব নালাগে। অসমত নিযুক্তিৰ বাবে বহু পথ মুকলি হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। জাগিৰোডৰ স্থাপন হ'বলগীয়া টাটা ছেমিকণ্ডাক্টৰৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তাত 30,000 যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিব।